नमस्कार बंधुসকল स्वागतम जनाइছো আমাৰ আসাম আনকুইক টেক ইউটিউব চেনেলত। সো ফ্ৰেন্ডসকল আপোনালোকে কেতিয়াবা ভাবিছেনে আপোনাৰ এন্ড্ৰইড মোবাইল আপোনালোকে উইন্ডোজ 7 লৈ কনভাৰ্ট কৰিব পাৰিব বুলি। সো বন্ধুসকল মই আজি আপোনালোকৰ বাবে এনেকুৱা এখন টিপ লৈ আহিছো যিটো দ্বাৰা আপোনালোকে উইন্ডোজ 7 লৈ আপোনাৰ এন্ড্ৰইড মোবাইল কনভাৰ্ট কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে ইনষ্টল কৰিব লাগিব এখন লেন্সাৰ, যিটো লেন্সাৰ আপোনালোকে প্লে ষ্টৰত এভেইলেবল নাই। সেই লেন্সাৰখন ইনষ্টল কৰাৰ পাছত আপোনালোকৰ মোবাইল সম্পূৰ্ণভাৱে আপোনালোকৰ মোবাইল উইন্ডোজ 7 লৈ কনভাৰ্ট হৈ যাব। যেহেতু আপোনালোকে আপোনাৰ মোবাইল ৰুট কৰিব নালাগিব, আপোনালোকে যেতিয়া আপোনালোকৰ মন যাব যিমান দিনলৈকে আপোনালোকে ইউজ কৰিব খোজে তেতিয়ালৈকে আপোনালোকে ইউজ কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল আপোনালোকে ষ্টেপ বাই ষ্টেপ চাব যাতে আপোনালোকৰ একো প্ৰব্লেম নহয়। আৰু যদি এই চেনেলখন আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা টিপ এণ্ড ট্ৰিক আপোনালোকে শিকিব পাৰিব। সো ফ্ৰেন্ডসকল প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, এই ভিডিঅ' ডিছক্ৰিপশ্যন এপখনৰ লিংক দিয়া আছে, আপোনালোকে এই লিংকটো ক্লিক কৰিব। লিংকটো ক্লিক কৰাৰ পাছত আপোনালোকে ক্ৰম ব্ৰাউজাৰ অপেন কৰি ল'ব, বা আপুনি যিখন এপ ব্ৰাউজাৰ ইউজ কৰে আপোনালোকে এই ব্ৰাউজাৰখন অপেন কৰি ল'ব। ব্ৰাউজাৰত অপেন কৰাৰ পাছত আপোনালোকে কি কৰিব, চিম্পল আপোনালোকে তাৰপৰা ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পাছত আপোনালোকে ফাইল মেনেজাৰ অপেন কৰি ল'ব। ফাইল মেনেজাৰ অপেন কৰাৰ পাছত আপোনালোকে য'ত এপখন ডাউনলোড কৰি থৈছিলে আপোনালোকে তাত গুচি যাব। তাত গুচি যোৱাৰ পাছত আপোনালোকে এনেকুৱা দেখি পাব উইন্ডোজ লঞ্চাৰ বুলি। আপোনালোকে কি কৰিব, এপখন আপোনালোকে বেছি MB নহয়, 7.5 MB এপ হয়, আপোনালোকে আৰামত ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰাৰ পাছত আপোনালোকে কি কৰিব, ইয়াত অপেন কৰি ল'ব। অপেন কৰাৰ পাছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ দেখি পাব। যিহেতু আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে ইয়াত ইনষ্টলত ক্লিক কৰিব। ইনষ্টলত ক্লিক কৰাৰ পাছত আপোনাক অকণমান ৰখিব লাগিব। তো বন্ধুসকলে ভিডিঅ'খন সম্পূৰ্ণভাৱে চাব যাতে আপোনালোকৰ একো প্ৰব্লেম নহয়। ষ্টেপ বাই ষ্টেপ চালে আপোনালোকে জানিব পাৰিব যে এই উইণ্ডোজখন আপোনালোকে কেনেকৈ আপোনাৰ মোবাইলত ৰান কৰিব পাৰিব। তো বন্ধুসকলে ইয়াত ইনষ্টল কমপ্লিট হৈ গ'ল। ইনষ্টল কমপ্লিট হোৱাৰ পাছত আপোনালোকে ডান কৰি দিব। ডান কৰাৰ পাছত আপোনালোকে হোম স্ক্ৰীণত আহি যাব। হোম স্ক্ৰীণত অহাৰ পাছত আপোনালোকে ইয়াত দেখি পাইছে এণ্ড্ৰইড উইণ্ডোজ বুলি এপখন। আপোনালোকে চিম্পল ইয়াত অপেন কৰিব। অপেন কৰাৰ পাছত আপোনালোকে কিছুমান পাৰ্মিশ্যন বিচাৰিব মোবাইলৰ। আপোনালোকে কি কৰিব, ইয়াত এলাউ পাৰ্মিশ্যন দি দিব। এলাউ পাৰ্মিশ্যন দিয়াৰ পাছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ দেখি পাব। এনেকুৱা ইণ্টাৰফেচ দেখি পোৱাৰ পাছত আপোনালোকে কি কৰিব লাগিব, তো মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিছোঁ যাতে আপোনালোকৰ একো প্ৰব্লেম নহয়। তো ফ্ৰেণ্ডসকল আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে আপোনালোকে এনেকুৱা ইণ্টাৰফেচ দেখি পাব। আপোনালোকে ইয়াত দেখি পাইছে যে সম্পূৰ্ণভাৱে আপোনাৰ মোবাইল উইণ্ডোজ 7 লৈ কনভাৰ্ট হৈ গ'ল। আপোনালোকে যিমান দিনলৈকে আপোনালোকে এনেকুৱা ইউজ কৰি পিনে চলাব খোজে তেতিয়ালৈকে আপোনালোকে চলাব পাৰিব। আৰু যেতিয়া আপোনালোকৰ ভাল নালাগে তেতিয়ালৈকে আপোনালোকে চিম্পল ইয়াত ইনষ্টল কৰি ল'ব।